সপোনৰ এখন গাড়ী আৰু এইটোৰ কাৰণে লাক্সাৰি কাৰ লৈ মই যে ইমান দূৰত আহো এইটো কিন্তু অসম্ভৱ কথা এইটো সম্ভৱ নহয় যে মই ইমান দূৰত আহিছোঁ কেলা লাইভত এইবিলাক জেগাত আহি পোৱা নাই আৰু সেইটো লৈ কেনে এইখন থাৰ লৈ যে মই আজি ক'ৰ পৰা ক'লৈকে আহো এইটো মানে কথাটো তুমি দেখা পাইছে কিন্তু গাড়ী আৰু এইটোৰ কাৰণে লাক্সাৰি কাৰ লৈ মই যে ইমান দূৰত আহো এইটো কিন্তু অসম্ভৱ কথা এইটো সম্ভৱ নহয় যে মই ইমান দূৰত আহিছোঁ কেলা লাইভত এইবিলাক জেগাত আহি পোৱা নাই আৰু সেইটো লৈ কেনে এইখন থাৰ লৈ যে মই আজি ক'ৰ পৰা ক'লৈকে আহো এইটো মানে কথাটো ঠিক দেখা পাইছে কিন্তু বেটাৰী গাড়ী হয় ইতিমধ্যে কিন্তু গাড়ীৰ চাৰ্জ নাই চাৰ্জ নহ'লেও বাৰু একো নাই যাই পাম আৰু এতিয়া ৰাতি হোৱা নাই সন্ধিয়া হ'ব সন্ধিয়া হৈ গৈছে এতিয়া আমি আগত যাম আৰু আগতো ভালদৰে দেখা পাব আপোনালোকে যিকোনো মানে যিটো ৰাস্তাত মই বছৰত একবাৰ অহা নাই মোৰ লাইভত অহা নাই আৰু সেইখন সপোনৰ এখন গাড়ী লৈ যে মই ক'ৰ পৰা ক'ত গৈ আছোঁ আৰু বসন্ত পাখিৰ দৰে মই ফুৰি আছোঁ বিন্দাছ যেনেকুৱা হেলিকপ্টাৰত মানুহ ফ্ৰুচ কৰি একদম গুচি যায় বাহিৰত গৈছে ময়ো সেনেকুৱা হৈ আছোঁ এতিয়া ঘৰৰ পৰা ওলালে বিন্দাছ আৰু নতুন নতুন মানুহৰ লগত লগ হৈ আছে আৰু নতুন নতুন জেগাৰ লগত মোৰ গৈছে আৰু যিবিলাক জেগাত মই গৈ আছোঁ সেইবিলাক জেগা কিন্তু দেখা পাইছে কিন্তু পানীয়ে একদম কিবা ধুনীয়া নাজাৰা হয় আৰু এইখন নাজাৰা যদি আপোনালোকে দেখা পায় বহুতে বিন্দাছ আৰু বহুতে ভাল লাগিব কিন্তু এইখন জেগাত যদি আপোনালোকে আহিব বিচাৰে ডাইৰেক্ট আপোনালোকে দলগাঁৱৰ পৰা চিধা আপোনালোকে মাজবাটৰ ৰাস্তাত গুচি আহিব আৰু অহাৰ পিছতে পাব এইখন মাজত যিটো হয় এতিয়া নদীত বৰ্তমান পানী চানী কম আছে বহুতে কম আছে কিন্তু মই এদিন আহিছিলোঁ বহুত দিন আগত আহিছিলোঁ ইয়াত পানী বহুতে আছিল আৰু এইখন নজৰত আহিলে বহুতে ভাল লাগিব লোকেল প্লেছত যে ইমান ধুনীয়া জেগা থাকে এইবিলাক অসম্ভৱ হয় কিন্তু যিয়ে হওক বাৰু বহুতে ভাল লাগি আছে তো আপোনালোকেও আহিব সেইবিলাক জেগা যদি দৃশ্য যদি আপোনালোকে ভাল পায় আৰু দেখা পাইছে একদম চাইডৰ চাইডত দেখাই দি আছোঁ আপোনালোকে দেখক আৰু বিন্দাছ এনজয় কৰক দেখা পাইছে আপোনালোকে চাইডৰ চাইডত ঘূৰাই দেখাই আছোঁ আৰু এইখন চাইডৰ চাইডত আপোনালোকে দেখা পাইছে গাড়ী চাড়ী বহুত কম চলে বাইপাছৰ যিটো ৰোটাৰ আছে আৰু মোৰ গাড়ীখন একদম বহুত দূৰত আছে আৰু ইয়াত 200 মিটাৰৰ ওপৰত এখন দলং দেখা পাইছে ৰোডটো একদম বিন্দাছ মই চিকচিয়াকৈ ঘূৰি আছোঁ ৱাও কৰিছোঁ আৰু যিয়ে হওক আপোনালোকে এতিয়া আজান দিছে যিহেতু সন্ধিয়া হৈছে নতুন নতুন জেগা মই ভাবিছিলোঁ গাড়ী লোৱাটো কেলা ইনকাম নহয় একো নহয় যিয়ে হওক বাৰু ইনকাম নহ'লেও এটা বস্তু ভাল লাগে নতুন নতুন জেগাত গৈ আছোঁ আৰু মানে বয়সটো হৈয়ে আছে জেগাটো চাব লাগে আৰু সেইটো হিচাপতে বহুত ভাল লাগি আছে যে যিয়ে হওক বাৰু ইনকাম নহ'লে মই নতুন নতুন মানুহৰ লগত লগ পাই আছোঁ আৰু মোৰ ফ্ৰেণ্ড জেগাই বাঢ়ি আছে আৰু সেইকাৰণে বহুতে ভাল লাগে এতিয়া য'তে যাওঁ ত'তে মানুহ আৰু হৈ আছে এইখন গাড়ী লোৱাৰ পিছতে মই কালি গৈছিলোঁ এটা জেগাত আজি আহিছোঁ ইয়াত ৰিজাৰ্ভ লৈ আহিছিলোঁ আৰু ৰিজাৰ্ভ লৈ সেই ঘৰৰ মানুহটোক থৈ আহি কিনে মই 2 ঘণ্টা আহিলোঁ আৰু এতিয়া মই গুচি যাম মোৰ ঘৰলৈকে ৰাতি হৈ যাব ৰাতি 8টা বাজি যাব এতিয়া সন্ধিয়া আজান দিছে আৰু সেইখন গাড়ী লৈ ইমান ৰাতি কৰাটো ঠিক নহয় এইখনে মোৰ হ'ল থাৰ এইটো হ'ল মহেন্দ্ৰ থাৰ যদি কোনোবাই ভাবি আছে মোৰ দৰে মহেন্দ্ৰ থাৰ ল'ব আৰু ব্লগ বনাব তেতিয়াহ'লে মহেন্দ্ৰ থাৰ লওক আৰু চবে এনেকুৱা ব্লগ কৰি থাকক বিন্দাছ আৰু যিবিলাক ফ্ৰেণ্ড আছে আৰু তোমালোকে দেখাই দিবা ঠিক আছে এইখন হ'ল মহেন্দ্ৰ থাৰ এইখন থাৰ লৈ আহিছিলোঁ বিন্দাছ লাখি থাৰ আৰু লাখি থাৰক লৈ এতিয়া গুচি যাম বহুত দূৰলৈ এতিয়া গুচি যাম আমি বহুতে ভাল লাগিছে আপোনালোকে দেখা পাইছে এইখন হ'ল ৰাস্তা একদম ৱাও ৰাস্তা এই ৱাও ৰাস্তাত এতিয়া যাম আৰু সিফালে দেখা পাইছে সিফালেও বহুতে ভাল লাগিছে আৰু এইটো ছাইডত বৰ্তমান পানী নাই পুৰা শুকাই গৈছে এইটো ছাইড পুৰা শুকাই গৈছে পানীটো কমি গৈছে কিছুদিন আগত পানী আছিল তো দেখাই পাইছে আৰু মেঘৰ যিটো দৃষ্টিভংগীত আপোনালোকক দেখাই দি আছোঁ এইটো হ'ল মৌচমৰ যিটো ক্লাইমেটটো বহুত ধুনীয়া হৈ আছে দেখা পাইছে আপোনালোকে বহুতে ভাল লাগিছে ৱাও চাইডত আপোনালোকক ঘূৰাই দেখাই দি আছোঁ চাইডৰ চাইড দেখা পাব চাইডৰ চাইড ৱাও মই মাজত আছোঁ এতিয়া ৰাস্তাৰ মই মাজত থাকিম আৰু চাইডৰ চাইডক আপোনালোকক ঘূৰাই দেখাই দিম ৰাতি হৈ গ'ল ভালকৈ দেখা নাপাব আপোনালোকে আৰু সেইফালে পশ্চিমৰ যিটো বেলটো এই দৃশ্যটো আপোনালোকে দেখা পাইছে পুৰা এতিয়া সন্ধিয়া হৈছে আৰু সেইকাৰণে সেই দৃশ্যটো আহি পাইছে ইতিমধ্যে গাড়ীয়ে লাইন লাগি আছে ৱাও
দেখা পাইছে নজৰাটো ইমান ধুনীয়া এটা নজৰা আপোনালোকে ইয়াত আহিলে বহুতে ভাল লাগিব মই অনুভৱ কৰোঁ আৰু এইবিলাক জেগাত মই লাইভত কেলা আহিব নোৱাৰিলোঁ হয় আৰু মোৰ যিটো জানের জান প্রাণের প্রাণ এ হয় মোর জানৰ জান প্ৰাণৰ প্ৰাণ তাকে যাৰ কাৰণে মই ইমান দূৰত আহি পাইছোঁ বহুতে ভাল লাগিছে থ্যাংক ইউ মহেন্দ্ৰ থাৰ আৰু তোমাক এটা থ্যাংক ইউ দিছোঁ আৰু তুমি ভালে ভালে যাবা আৰু মোক সহি সালামতে মোক ঘৰত লৈ যাবা এতিয়া আশা ভৰসা তোমাৰ ওপৰত তুমি ৰাস্তাত ধুনীয়াকৈ মোক লৈ যাবা আৰু বিন্দাস মই গুচি যাম মোৰ ঘৰলৈকে Okay, bye. Thank you. That is.